নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ দুপৰীয়া ভাত সাজত কি ৰান্ধিলোঁ আৰু কেনেদৰেনো বনালোঁ সকলো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু মৰম দিব দেই। মটৰখিনি মই আগদিনাখনেৰে তিয়াই ৰাখিছিলোঁ। যিহেতু ভালদৰে কোমলিলে, এতিয়া মই এটা বাচনত ৰাখি ল'লোঁ। মানে ভালদৰে কোমলিলে তেতিয়া বেছিকেইটা চিটি আৰু মাৰিব নালাগে কুকাৰত। তাৰ পাছত ল'লোঁ মই ৰঙালাও বাকলি ভাজি আপোনালোকে খাই পাইছেনে? মই কিন্তু ৰঙালাও বাকলি ভাজি খাই বৰ ভাল পাওঁ। মই কিন্তু মছলা প্ৰয়োগ নকৰোঁ দেই। এনেদৰে পিঁয়াজ, নহৰু আৰু তেজপাত, জলকীয়া এয়া দিয়ে মই ৰেচিপি বনাওঁ। সকলোখিনি যোগাৰ কৰি ল'লোঁ আৰু কেনেদৰেনো বনালোঁ চাওঁচোন এবাৰ আহক।